তো হে গাইজ ৱেলকাম হৈছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে যোৰহাট ৰোষ্টাৰ বয়। তো আজি আমি সৌভিক ৰাজখোৱাৰ ওপৰত কথা পাতিবলৈ গৈছোঁ আৰু আজি সৌভিক ৰাজখোৱাৰ চেনেলটো যোনটো সৌভিক ৰাজখোৱা বুলি চেনেল আছিল সেই চেনেলটো ডিলিট হৈ গ'ল আৰু ইউটিউবত চাৰ্চ কৰিলেও নাপাব সেইটো চেনেল। তো আপোনালোকে চাই লওক সৌভিক ৰাজখোৱাই কি বুলি কৈছে। ঘটনা মানে বহুত ডাঙৰ কথা এটা লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মানে মই আজি একদম নৰ্মেল হৈ থাকিছোঁ, মানে মানুহটো কিবা হৈ পৰিছোঁ। মানে মোৰ যোনটো চেনেল আছিলে সৌভিক ৰাজখোৱা আজি উৰি গুচি গ'ল আৰু এই মানে চেনেলটো এতিয়া লাইফত আৰু ঘূৰাই নাপাম। মানে এইটো চেনেল যোনটো চেনেল মই ইমান বছৰ হৈ গ'ল আপোনালোকৰ মানে দুবছৰে যোনখিনি কষ্ট কৰা সেই কষ্ট মানে শ্বৰ্ট ফিল্ম, গান, ব্লগছ ইত্যাদি মানে যিবোৰ লাইফত সৰুৰ পৰাই উঠি মানে যিমানখিনি পৰা মই কথা ক'ব জনা আছিলে সেই গোটেইখিনি কেতিয়াবা মন বেয়া হ'লেও ঘূৰি গৈ চাওঁগৈ। মানে মই আগতে মই মানে কথা কেনেকৈ কওঁ সেইবোৰ বস্তু মই মানে ঘূৰি গৈ কেতিয়াবা মানে মন বেয়া হ'লে চাওঁ।